আমাৰ ইউপিপিএলৰ যুৱ শাখাৰ পৰা মাৰাথন এটা প্ৰতিযোগিতা ইয়াত অৰ্গেনাইজ কৰা হৈছে। টিমটো হ'ল ড্ৰাগছ মুক্ত এটা সমাজ গঢ়ি তুলিবৰ কাৰণে ইউপিপিএল দলৰ যুৱ শাখাই বিভিন্ন জিলাত মাৰাথন ৰেচৰ আয়োজন কৰিব। আজি প্ৰথম কোকৰাঝাৰত আৰম্ভ কৰা হৈছে। বনৰগাঁৱৰ পৰা ৰামফল বিললৈকে যাব। প্ৰথমে বনৰগাঁও ফিল্ডৰ পৰা আৰম্ভ কৰা হৈছে। চন্দ্ৰপাৰা ৰিয়েলিটি পাব্লিক স্কুল, ইঞ্জিনিয়াৰিং কলেজ, তাৰপিছত দতমা বজাৰ হৈ পেলাই চেৰফাংগুৰি, ইয়াৰ পিছত ৰামফল বিল ৰূপনাথ ফিল্ডত অন্তিম যিটো স্থান সেইটো দিয়া হৈছে। মুঠ 34 কিলোমিটাৰৰ এইটো মাৰাথন ৰেচটো হ'ব। তো আমি দেখিবলৈ পাইছোঁ ইয়াত আমাৰ অসমৰ বাদেও বিভিন্ন বেলেগ বেলেগ ৰাজ্যৰ পৰাও ইয়াত অংশগ্ৰহণ কৰিছে, যিটো খুব আমাৰ কাৰণে উল্লেখনীয় এটা দিশ বুলি আমি ক'ব লাগিব। সঁচাকৈ এই যে মাৰাথন ৰেচ, এই মাৰাথন ৰেচটো যে ইয়াত উদযাপন কৰা হৈছে, এইটো প্ৰচাৰ হৈছে এটা ড্ৰাগছৰ বিৰুদ্ধে এটা সজাগতা আনিবৰ কাৰণে ইউপিপিএলৰ যুৱ শাখাই আজিৰ পৰা এইটো আৰম্ভ কৰিছে। 5টা ডিষ্ট্ৰিক্টত 5টা এনেকুৱা মাৰাথন ৰেচ হ'ব। তো আমি ভাবোঁ অলপ হ'লেও আমাৰ যি ইউপিপিএলৰ যিটো টাৰ্গেট, যে তেওঁলোকে যে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিব ওলাইছে, ইয়াত তেওঁলোকে সফল হৈছে বুলি মই ভাবোঁ। আমি দেখিবলৈ পাইছোঁ ঝাৰখণ্ডৰ পৰাও আহিছে, ইউপিৰ পৰাও আহিছে, তেনেকুৱা 3-4খন ৰাজ্যৰ পৰাও ইয়াত অংশগ্ৰহণ কৰিছে। আজি আমি ইউপিপিএল তৰফৰ পৰা ৰান ফৰ ড্ৰাগছ ফ্ৰী, আমি ড্ৰাগছ মুক্ত এটা সমাজ বিটিআৰ অঞ্চলত, বড়োলেণ্ড অঞ্চলত এটা সজাগতা আমি আনিবৰ কাৰণে ইউপিপিএল যুৱ শাখাই আজি কোকৰাঝাৰত আৰম্ভ কৰিছে। আৰু এই কোকৰাঝাৰত আৰম্ভ কৰা খুব এটা গুৰুত্বপূৰ্ণ, আজি বহুত জাগাৰ পৰা কমেও 400 ইয়াত অংশগ্ৰহণ, আজি পাৰ্টিচিপেণ্টবিলাক ইয়াত আহি অংশগ্ৰহণ কৰিছে। আৰু আমি সঁচাকৈ অকল এই কোকৰাঝাৰত নহয়, আমি 5টা জিলাতো ড্ৰাগছ মুক্ত এটা সমাজ গঢ়িবৰ বাবে এই এটা থিম লৈ আমি বিটিআৰ অঞ্চলত সকলো জিলাতে যুৱ শাখাই এনেকুৱা এটা প্ৰগ্ৰাম ল'বৰ বাবে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সঁচাকৈ আজি বহুত অকল অসমৰ নহয়, অসমৰ বাহিৰৰ পৰাও ৱেষ্ট বেংগল আহিছে, ইউপি আছে, ঝাৰখণ্ডৰ পৰা আহিছে। গতিকে আমি সঁচাকৈ এই এটা সমাজত বাৰ্তা দিবলৈ চেষ্টা কৰিছোঁ যে সমাজখনত আজি যুৱসকলে যদি আমি যুৱসকলক আমি ঠিক এটা বাৰ্তা, যুৱসকলক ঠিক যদি আমি এটা দিশ নিৰ্ণয় কৰি দিব পাৰোঁ, আজি আমাৰ সমাজখনত ড্ৰাগছৰ দ্বাৰা এই অঞ্চলত বিভিন্ন ল'ৰা ছোৱালী বলি হোৱা আমি দেখা পাইছোঁ। গতিকে ইয়াৰ ওপৰত আমি সমাজখনত ড্ৰাগছৰ ওপৰত কেনেকৈ আমি সজাগতা আনিব পাৰোঁ, সেই উদ্দেশ্যলৈ আমি আজি ইয়াত আৰম্ভ কৰিছোঁ। গতিকে মই যিসকল পাৰ্টিচিপেণ্ট তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ আমাৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ইউপিপিএলৰ মুৰব্বী সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ নিৰ্দেশত আজি এনেকুৱা বিটিআৰ অঞ্চলত ড্ৰাগছ মুক্ত এটা বড়োলেণ্ড, এটা সমাজ গঢ়িবৰ বাবে তেখেতে এটা চিন্তা চৰ্চা কৰিছে। তেখেতৰ চিন্তা আমি বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে ইউথ উইং ইউপিপিএলে আজি এই কাম আৰম্ভ কৰিছে।